ৰুমটোকে অকমান চাফা কৰিলো পাই। অ সুনুকন্দা, মই বাহিৰৰ ৰুমটোতে ট্ৰেক্টৰখন থৈছিলো নহয় সৰু, মানে ধেমালি খেলা ট্ৰেক্টৰটো। কি কৰি তই এইবিলাক কিন্তু চাফা কৰিবি? তই ক'ত থলি ট্ৰেক্টৰ? ই মুনুকন, মই আকৌ ট্ৰেক্টৰ দেখাই নাই হলে আকৌ দেই। তইহে জান তই ক'ত থৈছো। বেলেগত থৈ চাগে, যা বিচাৰগে। মই ইয়াতে থৈছিলো। সুনুকন্দাই মোৰ ট্ৰেক্টৰখন হেৰুৱাই পেলালে। আজি তোক মই তই মোৰ আটাইতকৈ মৰমৰ ট্ৰেক্টৰখন হেৰুৱালি, তোক আজি মই। মোৰ দীঘল চুলিকেইটা ইয়াত টানি ছিঙি পেলাব, আকৌ ভৰিটোত গছক মাৰি ধৰি আছে মা। মৰিলো। তোক মই সহজে এৰি দিয়া নাই সুনুকন্দা, তই মোৰ মৰমৰ ট্ৰেক্টৰখন হেৰুৱালি আজি টুকুৰা। ঐ মুনুকন, তই সুনুকনৰ চুলিকেইটা এৰি দে ৰাম ৰাম। তোক আজি ৰহ। মই আজি তোমাৰ ছোৱালীক এৰিব নাহে দেই। মই ইয়াতে ধুনীয়াকে মোৰ ট্ৰেক্টৰখন থৈ দিছো, মোৰ হালধীয়া ৰঙৰ ট্ৰেক্টৰখন। তাৰপিছত এইজনীয়ে পাই কি কৰিলে নাজানো নহয়, তাই এজনীয়ে হেৰুৱাই পেলালে বাপেকে। ৰুমটো চাফা কৰিবলৈ আহিলে মহলে একো ট্ৰেক্টৰ চেক্টৰ দেখাই মোৰ এনে গ'লে ইয়াত ট্ৰেক্টৰ থোৱাও নাই, পাওঁ লাগে। ঐ ল'ৰা, তই ট্ৰেক্টৰখন কিবা ৰুমতে থৈছিলে, তই যে বাহিৰৰ ঘৰত যে থবলৈ আনিছিলি, তাৰপিছত যে মই বোলো ইয়াত থবলৈ লাগে, ৰুমত থৈ লাগে যা বুলি তই ৰুমতে থৈছিলি। এনেকুৱা ল'ৰাটোক কথা পাতিবলৈ লৈছ নহয়। মোবাইলত গেম খেলা, অলপমান ইউটিউব চাবি, অলপমান গেম খেলিবি, ফ্ৰী ফায়াৰ ক'ৰবাত কি বাবুল চুটাৰ কি সেইবোৰ খেলিবলৈ আহিছ।